নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমি অকণমান বজাৰ কৰি আহিম বুলি ভাবিছোঁ এতিয়া। তো আপোনালোকক সকলোকে দেখাই যাম কি বজাৰ কৰোঁ কি নকৰোঁ। তো যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ব'লক তেতিয়াহ'লে। ৰুমত থাকি বোলে আমনি লাগে, সেইকাৰণে কৈছে বোলে কি অকণমান ফুৰি আহোঁ। সেইকাৰণে ময়ো ভাবিছোঁ লগতে ময়ো যাওঁ, ফুৰাই আনো সিহঁতক, কিবা কিবি খায়ো আহোঁ, নাস্তা কিবা কিবি ন। তো আমাৰ চুবুৱে কি খাবি এইবিলাক? কি খাবা? লালিপপ আৰু কেক। ইমান হ'ব বহুত কিবা কিবি খাব। ডাঙৰ মইনা কি খাব? ডাঙৰ কি খাব? ইমান কম? হ'ব দে, হ'ব। আমি মোনা এটা লৈ লৈছোন দেই, মোনাটো লৈ লৈছোন, চব লৈ আহিম আৰু ন। তেতিয়াহ'লে বন্ধুসকল ব'লক। এয়া আমি ওলাই আহিছোঁ এতিয়া। এই আছা আমাৰ পোৱালীকেইজনী পটাপট গৈছে একদম। আমি থকা সন্মুখখন এইখনে আমাৰ একেবাৰে মুখত থকা মাৰ্কেটখন। আমাৰ পোৱালীকেইজনী এইকেইজনী নাস্তা খাবলৈ আহিছে বোলে। এইখনে আমাৰ চিটিখন। যিহেতু আজি গণপতি বিসৰ্জন দিন, ইয়াত চাওক গণপতি বিসৰ্জনৰ কাৰণে গণপতি মূৰ্তি। আমি আজি অকণমান ওলাই আহিছোঁ বজাৰ কৰিবলৈ। দেখিছেনে মোনা চোনা লৈ একদম ঘৰত একো নাইকিয়া হৈ গ'ল। বজাৰ কৰোঁগৈ বোলো, ল'ৰাকেইজনী অকণমান ওলাই আহোঁ কৰি আছে, মানে লৈ আহিছোঁ আৰু। গোটেই বোকা একদম ৰাস্তাটো, দেখিছেনে? এইকেইটা আমাৰ দেখিছেনে, এইটো মোৰ দেৱৰ পোৱালি হয় আৰু এইটো মোৰ কি হয়, ভতিজা হয়। আৰু কি কৰিছা তোমালোকে? মোবাইলত ব্যস্ত হে। এইখনে হৈছে পানীপুৰি দোকানখনৰ নাম হৈছে ওম বেল বুলি কয়। এইফালে বাপেকে পানীপুৰি আনিবলৈ গৈছে, লৈছে পানীপুৰি। ইয়াতে বহি খাবলৈ দিয়া চিষ্টেম নাই, থিয় হৈ খাব লাগে আৰু। পৰিবা, পেলাই দিয়া, এইটো পেলাই দিয়া, স্ক্ৰীনডোখৰ পেলাই দিওঁ ইমান মানুহে পানী কৰি লৈ যায় দেখিছেনে? এইফালে পানীপুৰি আনিলে খাব লাগিব। আপোনালোকে দেখিছেনে এইখন কিহৰ প্লেট? তামোলৰ ঢকুৱা প্লেট হয়, চাবলগীয়া আৰু একদম প্লেটখন মানে ইমান ধুনীয়াকৈ বনাইছে। আপোনালোকে দেখিলে আৰু গম পাব আৰু ইমান ধুনীয়াকৈ বনাইছে। চাওক, ভালকৈ চাওক। তামোলৰ ঢকুৱা প্লেট বুলি ক'বনে বাৰু? বহি খাবলৈ নিদিয়ে, একদম থিয় হৈ মাৰিছানে? আৰু এইফালে জীয়েক দুজনী ক'ত বহি লৈছে দেখিছানে? বহিবলৈ জেগা নাই যে, মানুহবিলাক চব থিয় হৈ জেগাই খাই আছে আৰু নিজৰ জেগাই। দিয়া পূৰা দিয়া, মোক খুৱাই নিদিয়া নি? এতিয়া আমি পানীপুৰি খাই বৈ আজৰি হ'লোঁ আৰু বজাৰ কৰা নহ'লে আৰু এতিয়া ঘৰলৈকে যাওঁগৈ আৰু ন। তুমি আহিবা আৰু বজাৰ কৰিবলৈ।
এতিয়া আৰু আজিলৈ ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ আপোনালোকে আমনি বান্ধ এইটো